সাধাৰণতে আমি পাতে গজা গছ দেখিছিলোঁ, অৰ্থাৎ দুপৰ টেঙা দেখিছিলোঁ, পাতৰ পৰা গছ হয়। আৰু আজি এজোপা ইমান ধুনীয়া ফুল দেখিছোঁ। আৰু জাগিৰোডৰ এটা বিল্ডিং ঘৰত আহিছিলোঁ আৰু আহি দেখিলোঁ যে বহুত সুন্দৰ এজোপা গছ, আৰু সেই গছজোপা মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইজোপা হৈছে সুন্দৰকৈ ফুলি আছে, অৰ্থাৎ এই গছজোপা পাতৰ পৰা ফুল হৈছে। আৰু মোৰ চেনেলটো আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এই ফুল গছজোপা নাম হৈছে ৰাণী। আৰু এই ফুলজোপা হৈছে ৰাতি ফুলে, আৰু ৰাতি ফুলা ফুল সাধাৰণতে নাইট কুইন অৰ্থাৎ পাৰিজাত ফুল। আৰু এই পাৰিজাত ফুল মই আগতে তেনেকৈ দেখা নাছিলোঁ, অৰ্থাৎ ইউটিউব বা ফেচবুকত দেখিছিলোঁ, কিন্তু অৰিজিনেলি মই গছজোপা দেখা নাছিলোঁ। আৰু আজি মই সঁচাকৈ এই গছজোপা দেখিলোঁ, বহুত ভাল লাগিছে। আৰু এই গছজোপা হৈছে পাতৰ পৰা ফুলা ফুল। আৰু অন্য নামেৰে যদি কোনোবা জানে তেতিয়াহ'লে মোক কমেণ্ট কৰিব পাৰে।